মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ভৱিষ্যৎকাল বা ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগৰ বিষয়ে খুব কম সময়ৰ ভিতৰত খুব সহজে তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম আশা ৰাখিছোঁ তোমালোকে এই ভিডিঅ'টো খুব মনোযোগেৰে চাবা তেন্তে আহা আমি প্ৰথমেই আজি শিকো এই ফিউচাৰ টেন্সৰ প্ৰথমটো ভাগ ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে এতিয়া আমি প্ৰথমেই জানিলোঁ আহা এই ফিউচাৰ ইনডিফিনিট টেন্স কাক কোৱা হয় ইয়াত দিয়া আছে চোৱা ভৱিষ্যৎকালত কোনো এটা কাম কৰা হ'ব বুজালে তাকে ফিউচাৰ ইনডিফিনিট টেন্স বুলি কোৱা হয় তাৰ মানে ভৱিষ্যৎকালত তুমি যিকোনো এটা কাম কৰিবা এই অৰ্থ প্ৰকাশ কৰিবলৈ এই ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় তোমালোকে এই উদাহৰণটো লৈ চোৱা তেতিয়া তোমালোকে সহজে বুজিব পাৰিবা ইয়াত দিয়া আছে চোৱা যে মই কাইলৈ বজাৰলৈ যাম তাৰ মানে মই এতিয়ালৈকে বজাৰলৈ যোৱা নাই মই বজাৰলৈ যামহে মানে এইটো ভৱিষ্যৎকাল মই কাইলৈ বজাৰলৈ যাম এই উদাহৰণটোৰ দ্বাৰা নিশ্চয় তোমালোকে বুজি পাইছা যে ফিউচাৰ ইনডিফিনিট টেন্স কাক কোৱা হয় এতিয়া এই ফিউচাৰ ইনডিফিনিট টেন্সৰ এই অসমীয়া বাক্যটোৰ ইংৰাজী ৰূপ কেনে ধৰণৰ হ'ব তাৰ বিষয়ে জনাৰ আগতেই তোমালোকে এই ফিউচাৰ ইনডিফিনিট টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটোৰ বিষয়ে জানি লোৱা চোৱা যে ফিউচাৰ ইনডিফিনিট টেন্স এটা গঠন হ'বলৈ হ'লে বাক্য এটা গঠন হ'বলৈ হ'লে প্ৰথমে এটা ছাবজেক্ট লাগিব প্লাছ সেই ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি চেল উইলৰ মাজৰ যিকোনো এটা বহিব তাৰ পিছত যিটো মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকিব প্লাছ অবজেক্ট থাকিব গতিকে এই ফিউচাৰ ইনডিফিনিট টেন্সৰ এই ফৰ্মেশ্যনটোৰ অনুসৰি এই অসমীয়া বাক্যটোৰ ইংৰাজী ৰূপ হ'ব যে আই চেল গো টু মাৰ্কেট টুমৰো এই বাক্যটোত আইটো হৈ গ'ল ছাবজেক্ট আৰু এই ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি চেল উইলৰ মাজৰ পৰা চেল আহিছে আৰু মেইন ভাৰ্বটো যিহেতু প্ৰেজেন্ট ফৰ্মত হ'ব বুলি কোৱা হৈছে গতিকে ইয়াত চোৱা গো প্ৰেজেন্ট ফৰ্মতে আছে গতিকে এই বাক্যটো হৈ গ'ল একোটা ফিউচাৰ ইনডিফিনিট টেন্সৰ উদাহৰণ নিশ্চয় তোমালোকে ফিউচাৰ ইনডিফিনিট টেন্স কাক কয় বুজি পাইছা এই ফিউচাৰ ইনডিফিনিট টেন্সত ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি ক'ত চেল বহে ক'ত উইল বহে তাৰ বাবে এখন তালিকা মই তোমালোকক এই ভিডিঅ'টোত দি দিছোঁ তোমালোকে এইখন ভালকৈ চাই ল'বা এইবাৰ আমি জানো আহা ফিউচাৰ টেন্সৰ দ্বিতীয়টো ভাগ ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বিষয়ে ইয়াত দিয়া আছে চোৱাচোন যে ভৱিষ্যৎকালত কোনো এটা কাম চলি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় তাৰ মানে তুমি ভৱিষ্যৎকালত কোনো এটা কাম তুমি কৰি থাকিবা এই অৰ্থ প্ৰকাশ কৰিবলৈ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিবলগীয়া হয় ইয়াতো তোমালোকে এই উদাহৰণটোলৈ মন কৰা ইয়াত দিয়া আছে চোৱা তেওঁ কাইলৈ এই সময়ত বজাৰলৈ গৈ থাকিব তাৰ মানে সেই ব্যক্তিজনে ভৱিষ্যতে বজাৰলৈ গৈ থকা কামটো কৰি থাকিব তোমালোকে নিশ্চয় বুজি পাইছা আকৌ এবাৰ কৈছোঁ যে ভৱিষ্যৎকালত কোনো এটা কাম চলি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় একেবাৰে সহজ তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া এই বাক্যটোৰ ইংৰাজী ৰূপটো জনাৰ আগতে আমি ঠিক একেধৰণৰে আমি এই ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনৰ বিষয়ে জানি লওঁ আহা ইয়াত দিয়া আছে চোৱা যে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ বাক্য এটা গঠন হ'বলৈ হ'লে সেই বাক্যটোত কি থাকিব লাগিব যে ছাবজেক্ট থাকিব লাগিব আৰু সেই ছাবজেক্টৰ নাম্বাৰ পাৰ্চন অনুসৰি চেল বি বা উইল বি যিকোনো এটা বহিব প্লাছ যিটো মেইন ভাৰ্বৰ পিছত ING যোগ হ'ব প্লাছ এফালে অবজেক্ট বা আদাৰ্ছ থাকিব এতিয়া চোৱা হি উইল বি গোয়িং টু মাৰ্কেট এট দিছ টাইম টুমৰো তাৰ মানে ব্যক্তিজনে বজাৰলৈ যোৱা কামটো ভৱিষ্যতে তেওঁ কৰি থাকিব বা বজাৰলৈ যোৱা কামটো ভৱিষ্যতত চলি থাকিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি শিকিলোঁ আহা ফিউচাৰ টেন্সৰ তৃতীয়টো ভাগ ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে ইয়াত দিয়া আছে তোমালোকে প্ৰথমেই সংজ্ঞাটো লৈ চোৱা যে ভৱিষ্যৎকালত কোনো এটা কাম হোৱাৰ আগতেই অন্য এটা কাম হ'ব বুজালে তাকে ফিউচাৰ পাৰফেক্ট টেন্স বুলি কোৱা হয় তাৰ মানে তোমালোকে নিশ্চয় বুজি পাইছা যে ভৱিষ্যৎকালত কোনো এটা কাম সম্পাদন হোৱাৰ আগতেই যদি অন্য এটা কাম কৰা হ'ব বা সম্পাদন কৰা হ'ব বুজালে তেনে ক্ষেত্ৰত এই ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় তোমালোকে এই উদাহৰণটো লৈ চোৱা চিকিৎসকজন অহাৰ আগতেই ৰোগীজনৰ মৃত্যু হ'ব এই উদাহৰণটোৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে কোনো এটা কাম হোৱাৰ আগতেই অন্য এটা কাম হোৱা বুজাইছে এই উদাহৰণটোত নহয়নে বাৰু নিশ্চয় তোমালোকে বুজি পাইছা তেনেহ'লে এই বাক্যটোৰ আমি ইংৰাজী ৰূপটো জনাৰ আগতেই এই ফিউচাৰ পাৰফেক্ট টেন্সৰ আমি ফৰ্মেশ্যনটোৰ বিষয়ে আমি জানিলোঁ আহা এই ফিউচাৰ পাৰফেক্ট টেন্সত বাক্য এটা গঠন হ'বলৈ হ'লে সেই বাক্যটোত থাকিব লাগিব এটা ছাবজেক্ট
আৰু সেই সাবজেক্টৰ নাম্বাৰ পাৰ্সন অনুসৰি shall have বা will have যিকোনো এটা আহিব প্লাস যেটো মেইন ভার্ব সেই মেইন ভার্বটো past participle ফর্মত থাকিব লাগিব প্লাস এফালে অবজেক্ট থাকিব বা আৰু আদার্স থাকিব এতিয়া তোমালোকে এই উদাহৰণটো লৈ চোৱা চিকিৎসকজন অহাৰ আগতেই ৰোগীজনৰ মৃত্যু হ'ব এই বাক্যটো ইংৰাজীত কেনেকৈ কৰা হৈছে যে the patient will have died before the doctor comes the patient হৈ গল সাবজেক্ট আৰু এই সাবজেক্টৰ নাম্বাৰ পাৰ্সন অনুসৰি ইয়াত will have আহিছে আৰু যেটো মেইন ভাৰ্ব এই মেইন ভাৰ্বটো এটো চোৱা past participle ফৰ্মত আছে তোমালোকক মই এইখিনিতে জনাই থওঁ যে ফিউচাৰ পাৰফেক্ট টেন্সৰ বাক্য এটাত যেটো কাম আগতীয়াকৈ সম্পাদন হ'ব সেই বাক্যটো আমি সদায় কিহত লিখিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব আৰু পিছত যেটো কাম সম্পাদন হ'ব সেই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব গতিকে তোমালোকে এই উদাহৰণটো লৈ চোৱা যে চিকিৎসকজন অহাৰ আগতেই ৰোগীজনৰ মৃত্যু হ'ব এই বাক্যটোত ৰোগীজনৰ মৃত্যু হোৱা কৰ্মটো আগতীয়াকৈ সম্পাদন হ'ব গতিকে আমি এই বাক্যটো আমি ফিউচাৰ পাৰফেক্ট টেন্সত লিখিব লাগিব ইয়াত হেতুৱা লিখা হৈছে চোৱা যে the patient will have died দেখিছা তাৰ পিছত আৰু ৰোগীজনৰ মৃত্যু হোৱাৰ পিছত যেহেতু চিকিৎসকজন আহি পাব গতিকে আমি এই চিকিৎসকজন অহাৰ আগতে এই বাক্যটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব গতিকে দিয়া আছে চোৱা যে বিফোৰ দা ডক্টৰ কামছ ডক্টৰটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱা বাবে কাম নহয় ইয়াত কামছ হৈছে মানে ভাৰ্বৰ পিছত এছ এটা যোগ হৈছে গতিকে সম্পূৰ্ণ বাক্যটো হৈ গল যে the patient will have died before the doctor comes ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আৰু বেছি কথা কৈ মই ভিডিওটো দীঘল কৰি নেথাকো এবাৰ আমি শিকো আহা ফিউচাৰ টেন্সৰ শেষৰটো ভাগ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে আমি সকলোৱে সহজভাৱে শিকিলো আহা এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ প্ৰথমেই তোমালোকে সংজ্ঞাটো লৈ চোৱা ইয়াত দিয়া আছে যে ভৱিষ্যত কালত কোনো এটা কাম হোৱাৰ আগতেই অন্য এটা কাম আগলৈকে চলি থাকিব বুজালে তাকেই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয় তাৰ মানে ভৱিষ্যত কালত কোনো এটা কাম তোমাৰ হোৱাৰ আগতেই আৰু অন্য এটা কাম আগলৈকে চলি থাকিব কন্টিনিউয়াছলি গম পাইছানে তেনে ক্ষেত্ৰত এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় তাৰ মানে ভৱিষ্যত কালত কোনো এটা কাম হোৱাৰ আগতেই বা সম্পাদন হোৱাৰ আগতেই অন্য এটা কাম আগলৈকে কন্টিনিউয়াছলি চলি থাকিব বুজালে তেনে ক্ষেত্ৰত এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় গতিকে তোমালোকে এই সংজ্ঞাটো সহজভাৱে বুজিবৰ বাবে তোমালোকে এই উদাহৰণটোলৈ মন কৰা ইয়াত দিয়া আছে চোৱাচোন যে তেওঁ ঘূৰি অহাৰ আগলৈকে মই কিতাপখন পঢ়ি থাকিম তাৰ মানে ব্যক্তিজন ঘূৰি অহাৰ আগলৈকে ভৱিষ্যত কালত মই কিতাপখন পঢ়িয়ে থাকিম গতিকে তোমালোকে এই ধৰণৰ অৰ্থ বুজোৱা বাক্য দেখিলেই গম পাবা যে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত আছে আৰু এইখিনিতে তোমালোকক মই জনাই থওঁ যে আমাৰ দৈনন্দিন জীৱনত এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যিসমূহ বাক্য খুব কমকৈ ব্যৱহাৰ কৰা হয় বাৰু যি কি নহওক আমি তেতিয়াহলে এবাৰ জানিলো আহা এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো ফৰ্মেশন যেটো মানে গাঁথনি তাৰ বিষয়ে আমি জানিলো আহা এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা গঠন হ'বলৈ হলে সেই বাক্যটোত থাকিব লাগিব এটা সাবজেক্ট প্লাস সেই সাবজেক্টৰ নাম্বাৰ পাৰসন অনুসৰি shall have been বা will have been বহিব প্লাস যেটো মেইন ভাৰ্ব সেই মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব প্লাস অবজেক্ট থাকিব বা এফালে আদার্স থাকিব গতিকে এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এই ফৰ্মেশন অনুসৰি এই বাক্যটো মানে তেওঁ ঘূৰি অহাৰ আগলৈকে মই কিতাপখন পঢ়ি থাকিম এই বাক্যটোৰ যেটো ইংৰাজী ৰূপান্তৰটো হ'ব যে I shall have been reading the book before he returns এই বাক্যটোত এই ফৰ্মেশন অনুসৰি আইটো হৈ গল সাবজেক্ট আৰু এই সাবজেক্টৰ নাম্বাৰ পাৰসন অনুসৰি shall have been আহিছে ইয়াত আৰু যেটো মেইন ভাৰ্বৰ পিছত এই আইএনজি যোগ হৈছে ৰিডিং হৈছে গতিকে এই বাক্যটো হৈ গল
ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ একোটা উদাহৰণ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগৰ বিষয়ে খুব সংক্ষেপে মূল কথাখিনি চুটি তোমালোকক মই বুজাবলৈ চেষ্টা কৰিলোঁ নিশ্চয় তোমালোকে গোটেইখিনি কথা নহলেও কিছু পৰিমাণে বুজিবলৈ তোমালোকে সক্ষম হৈছা গতিকে আজিলৈ ইমানতে এই টেন্সৰ যেটো সিৰিজ আছিল এই সিৰিজটো ইমানতে আজি অন্ত পৰিছে তোমালোকে এই টেন্সৰ এই ভিডিঅ'সমূহ চাই কেনে পালা মোৰ কমেন্ট বক্সত তোমালোকে কমেন্ট কৰি জনাবা আৰু ইয়াৰ পিছতে যেটো ভিডিঅ' মই তোমালোকৰ বাবে লৈ আহিম সেই ভিডিঅ'টোত আমি আলোচনা কৰিম শুড would আৰু could ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় তেন্তে আজিলৈ আহিছো নেক্সট সেই ভিডিঅ'টোত তোমালোকক পুনৰ লগ পাম তেতিয়ালৈকে তোমালোকলৈ মৰম জনালো ধন্যবাদ